বহুত বেছি সহায় হ'ব কালি মোৰ লগত হঠাৎ কি হ'ল হেয়া প্ৰথমতে চাই লোৱা নমস্কাৰ মই নিশু পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালো তোমালোকে যেহেতু জানা যে একদিন মই কিহৰ ওপৰত ভিডিঅ'জ দি আছো সুৱা লাগি আছিল পিৰিয়ডছ হৈ আছে মোৰ আৰু তাৰ লগতে মোৰ তোমালোকক দেখাবলগীয়া কিছুমান বস্তু আছে ভিডিঅ'টো আজি লং ভিডিঅ'য়ে লৈ আনিছো মানে ডেইলি ব্লগে হ'ব কিন্তু তাৰ মাজতে মই তোমালোকক এটা বস্তু দেখাম যিহেতু মোক বহুতে সুধি আছিল এইটো বিষয়ে আৰু মই ভাবিলো যে এইটোৱে ঠিক টাইম হ'ব সেইকাৰণে এই ভিডিঅ'টো বনালো তোমালোকৰ কাৰণে আৰু বহুতৰে এই ভিডিঅ'টোত হেল্প হ'ব কিয়নো মোৰ নিজৰ হেল্প হৈছে কাৰণে মই ভাবো যে তোমালোককো দেখাওঁ যাতে তোমালোকৰো হেল্প হওক কিয়নো তোমালোকো ষ্টুডেণ্টছ হয় অফিচ যোৱা মানে এনেকুৱা বহুতো জেগাত তোমালোকে এই বস্তুটোৰ কাৰণে বহুত বেছি সহায় হ'ব সেইকাৰণে মই এই লং ব্লগটো এই ভিডিঅ'টো তোমালোকক দেখাম আৰু মই কি কৰোঁ সেয়াও দেখাম তেন্তে প্ৰথমতে কালি মোৰ লগত হঠাৎ কি হ'ল সেয়া প্ৰথমতে চাই লোৱা কালি দিনত কাম চাম কৰি মেলি আজৰি হৈছিলোহে ভাবিলো অলপমান শুই দিওঁ বেলেগ দিনা মই কেতিয়াও নুহো কিন্তু পিৰিয়ডছৰ সময়ত অকমান নিজৰ কাৰণে ভাবি অলপমান শুই দিওঁ কিন্তু আজি ঠিক তেনেকে শুব লওঁতে মোৰ এনেকুৱা অনুভৱ হ'ল যে শুই থকা অৱস্থাত যে মই বহুত আনকমফৰ্টেবল ফিল কৰিছোঁ আৰু এনেকুৱা লাগিলে যে বেডশ্বীটখন মায়ে ইমান ধুনীয়াকৈ পাৰি থৈছে কিবা লাগিয়ে যাব নেকি আৰু এনেকুৱা প্ৰায়ভাগ সকলো ছোৱালীৰ লগতে হয় শুৱাৰ সময়ত এটা ভয় থাকে ৰাতিপুৱালে কিবা লিকেজ হৈ যায় নেকি আৰু সেইটো ভাবোতে চাওঁতে ৰাতিপুৱা যায়গে সেই সময়তে মোৰ বহুত দিনৰ পৰা আনি থোৱা এটা পেকেজ ঘৰতে আছিলে মই যিহেতু তোমালোকে জানাই মোৰ আগৰ ব্লগখিনি চাব পাৰা মই কোনটো চেনিটাৰী পেড ইউজ কৰোঁ সেইটো ইউজ কৰি মই খুব বেছিয়ে ভাল পাওঁ সেইবাবে আৰু এটা নতুন পেকেজ আহিছে সেইটো বোলো অৰ্ডাৰ কৰি ট্ৰাই এটা কৰি চাওঁ সঁচা ক'ব গ'লে এইটো ট্ৰাই মোৰ ফাৰ্ষ্ট টাইম আছিল সেইকাৰণে ৰিভিউটো মই সোনকালে দি দিছোঁ তো মই আগৰ পৰাই এই এভাৰটিনৰ চেনিটাৰী পেড ইউজ কৰি আছিলোঁ এইটো নতুন এটা পেকেজ Disposable period panties stretchable fabric আৰু তাৰ লগত বেলেগ পেডবিলাকৰ পৰা এই এভাৰটিনৰ পেড একদম লাইট ৱেইট আৰু তাৰ লগতে একদম ইৰিটেশ্যন নহয় পিৰিয়ডৰ গাত যদি এটা ভাল পেড ইউজ কৰা নহয় বহুত ইৰিটেশ্যন হয় আৰু তাৰ লগতো ডিছকমফৰ্ট এই পিৰিয়ডছ পেণ্টিটো একেবাৰে আমি ৱেৰ কৰা আণ্ডাৰৱেৰৰ নিচিনাই একদম ছফ্ট আৰু কমফৰ্টেবল ফ্ৰম আল্ট্ৰা ছফ্ট 360 প্ৰটেকশ্যন থকাৰ বাবে বেক ফ্ৰণ্ট সকলো ফালে ফুল কভাৰেজ পোৱা হয় সোনকালে এবজৰ্ব হৈ ড্ৰাই হৈ যায় লাগিলে যিমানে হেভি ফ্ল' কিয় নহওক ক'ৰবাত যাওঁতে ট্ৰেভেল কৰিলেও এইটো একদম পাৰফেক্ট আৰু তাৰ লগতে ৰাতিৰ টোপনিটো বহুত ধুনীয়া আহিব এইটো বনোৱা হৈছে নিম ছানফ্লাৱাৰৰ পৰা যাৰ কাৰণে একো ইচিং নহয় লগত অৰ্ডিনাৰী পেডত যেনেকুৱা এটা স্মেল থাকে এইটোত একেবাৰে স্মেল নাই ইজি টু ৱেৰ আৰু ডাৰ্মাটলজিষ্টেডো হয় কিউআৰটো দি দিছো লৈ ল'ব পাৰা স্কেন কৰি সঁচাকে কৈছো বহুত বেছি ভাল পাবা এইটো ইউজ কৰি বনাই আছো ভাত আৰু আজি ভাত বনাইছো মানে চব্জি আছে আজি বহুত দিনৰ পাছত আলু আৰু বিন ভাজিলো সেয়াই খাম আৰু দালি আছে খাই লওঁ প্ৰথমতে এয়া এতিয়া মই বনাই আছো চব্জি খাম খানা ধুনীয়া ধুনীয়া ডিম বইল চব্জি দালি ভাত ভাত চাত খাই বৈ শুই দিলোঁ মানে ইমানেই টোপনি ধৰিলে আৰু এতিয়া উঠি দেখিছোঁ মা ঘৰত নাই নাজানো ক'ত পলালে মানে কি হ'ল মই শুই আছিলোঁ আৰু এইখন খোলা আৰু প্লিজ ইগন'ৰ ডেট চকী হা লেতেৰা হৈ আছে চ' এইখন খোল খাই আছে ইমানেই মহে কামুৰিলে এনেও এইকেইদিন ফুলিয়ে আছোঁ পুৰা পিম্পলছে ফুলাই থৈছে ইফালে আকৌ এতিয়া মহেও ফুলাব বিচাৰিছে এতিয়া উঠি চাহ খাম মাকো বিচাৰিম ক'ত পলালে নাজানো পুৰা ফ্ৰেছ হৈ আহোঁ প্ৰথমতে দেই ঠিক আছে মইতো ফ্ৰেছ হৈ গ'লোঁ এতিয়া তোমালোকক কথা এটা সুধোঁ মানে ঝাৰু মাৰা নে নাই মাৰিব লাগে মই সদায় মাৰোঁ আৰু তোমালোকেও মাৰিবা এতিয়া মায়ে বনাই আছে চাহ নহয় মায়ে বনাই আছে পকৰি মই বনাম চাহ খাম আজি বাৰ্থডেও আছে বাৰ্থডেলৈ যাম পেহী ল'ৰাটো বাৰ্থডে তাতো খাম খাই থাকিম গৰম গৰম পকৰা উইথ লাল চাহ চ' এতিয়া খাই বৈ ল'লোঁ আৰু এতিয়া মই ধুমগৈ আজি মই মানে এতিয়া ইভিনিং টাইমত ধোৱা দেৰি হ'ল এতিয়া গাটোও ধুম তাৰ পাছতে ফ্ৰেছ লাগিব আৰু তাৰ লগতে এতিয়া নীলু আহি পালে আৰু এতিয়া মই বনাম মাছ প্ৰথমবাৰ মাছ বনাম
চাই থাকা কেনেকুৱা হয় দেখাম আৰু যদি কেতিয়াবা যদি ভাল হয় ৰেচিপি দিম এতিয়া কৈ নিদিওঁ যে কেনেকুৱা হয় খালে গম পাম আৰু দেখিলেও গম পাম চ' গাটো ধুই আহোঁ তাকে এতিয়া মই মাছ বনাই আছিলোঁ দেখাম এতিয়া আৰু তাৰ লগতে মই এইটোৰ লগত বহি আছোঁ মানে এতিয়া চেঞ্জো কৰিব হ'ল চেঞ্জ কৰিমগৈ আৰু তোমালোককো কওঁ এইটো বস্তু চেঞ্জ কৰি থাকিব লাগে দিনটোত 3বাৰ 4বাৰ যিমান যি হ'লেও নিজৰ কাৰণে ভাল ছেফটি বহুত ইম্পৰ্টেণ্ট আৰু এতিয়া মই মাছ বনাইছোঁ আজি ফাৰ্ষ্ট টাইম সৰিয়হ দি সেয়াও দেখাম এতিয়া আৰু যদি তোমালোকে এইটো ল'ব বিচাৰে তেন্তে এভাৰটিনৰ যোনটো ৱেবছাইট হয় তাত গৈ কিনিও ল'ব পাৰা আৰু নহ'লে তোমালোকে এমেজন বা এইবিলাকতো পাই যাবা এতিয়া মই দেখামগৈ ৰ'বা আৰু মায়ে কি কৰিছে সুধিবা যিহেতু মায়ে পাতি আছে নিজৰ ষ্টাফৰ মানুহৰ লগত কথা ফোনত চ' এয়া মই আজি বনালোঁ ৰূপচন্দা সৰিয়হৰ লগত এয়া কালাৰ চোৱা অ' মাই গড মই আজি মাছে চাই থাকিম এনেকৈ what a color lovely color ভাত বাঢ়িলোঁ এতিয়া খাই লওঁ কোন এইটো কি হৈছে বাৰু নাই 12 এংগল মিলাই থৈছোঁ ইয়াতে মোৰ বহুত হাঁহি উঠি আছিলে সি মানে ব্লগত ওলাব নিবিচাৰে সি মোক কৈছে তই খাই থাক মই শান্তিত খাওঁগৈ ইয়াৰ পৰা আঁতৰি চ' সেয়াই পাতি আছিলোঁ দুইটাই আজিলৈ ইমানে আছিলে ব্লগটো ইয়াতে এণ্ড কৰিছোঁ বাই বাই চিয়া বাই বাই